প্ৰমোদ বৰা ডাঙৰীয়া, সন্মানীয় আমাৰ বিটিচি চৰকাৰৰে EM উইলছন হাজদা ডাঙৰীয়া, MCLA মাধৱ চেত্ৰী ডাঙৰীয়া, MCLA চাৱৰেগা বসুমতাৰী, MLA জয়ন্ত বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ শ্ৰদ্ধা উত্তৰ ৰুণিকাটা, মদাতী আৰু পশ্চিম গোলাঘাটৰ 817টা ফেমিলিৰ বেনিফিচিয়াৰীসকল আৰু UPPL দলৰ সকলো কৰ্মকৰ্তাসকল, আজি আমি ৭৫ বছৰৰ পাছত যি সময়ত ভাৰতবৰ্ষ ইণ্ডিপেণ্ডেণ্ট পাইছিলহে মাত্ৰ, তেতিয়াৰ পৰা ইয়াত বসবাস কৰি অহা ৰেভিনিউ ভিলেজ হিচাপে, ৰুণিকাটা ৰেভিনিউ ভিলেজ হিচাপে জনাজাত সেই অঞ্চলৰ 3খন গাঁও আজিলৈকে ছাৰ্ভে হোৱা নাই। তেওঁলোকৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ গৈ আছোঁ। উত্তৰ ৰুণিকাটাত আছে 600টা ফেমিলি, য'ত বড়ো, আদিবাসী, সূত্ৰধৰ, ৰাজবংশী, বাঙালী, বড়ো সম্প্ৰদায়ৰ ৰাইজে বসবাস কৰি আছে। মদাতীত আছে 150টা হাউচৰ, তাত বড়ো আৰু সান্তালী কমিউনিটিয়ে বসবাস কৰে। পশ্চিম গোলাঘাটত আছে 67টা ফেমিলি, য'ত 100% সান্তালী কমিউনিটিয়ে বসবাস কৰি আছে। কিন্তু আমি 75 বছৰে আমাৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছিলোঁ। যি সময়ত 17 বছৰে BPF ৰাজত্ব কৰিছিল, এই সময়ত BPFৰ চৰকাৰে হাগ্ৰামা ডাঙৰীয়াৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠীকে মাটি দিয়া হ'ব, মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা নহ'ব বুলি কৈ কৰিছিল। এই সময়ত এই অঞ্চলৰ পৰাই ডেপুটি চিফ হিচাপে উত্তীৰ্ণ হৈ যোৱা আমাৰ BTCটো 17 বছৰে চলোৱা, অৰ্থাৎ এডমিনিষ্ট্ৰেশ্যনৰ মেইন ভূমিকা লোৱা কাম্পা বৰবয়াৰী গাঁওখনৰ 3টা অঞ্চলত আজিলৈকে জড়িত নোহোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা। আমাৰ সমাজখনত মাটি হ'ল আমাৰ চিনাকি, মাটি হ'ল আমাৰ জীয়াই থকাৰ ভূমুক। কিন্তু আজিৰ দিনত BPFৰ কিছুমান দালালিয়ে জনসাধাৰণক প্ৰমোদ বৰা ডাঙৰীয়াৰ পৰা, ফেৰেংগা বসুমতাৰীৰ পৰা মাটি ল'ব নালাগে বুলি মিটিঙত নপঠিয়াটো দুৰ্ভাগ্যজনক কথা। মাটিৰ লগত, জাতিৰ লগত, ডেভেলপমেণ্টৰ লগত ৰাজনীতি কৰাটো আমি সহ্য কৰিব নোৱাৰোঁ। সন্মাননীয় প্ৰমোদ বৰা ডাঙৰীয়াই সেই কাৰ্যত কেতিয়াও লিপ্ত নহয়, অৰ্থাৎ আমাৰ চৰকাৰ সেই ক্ষেত্ৰত কাকো উদগনি নিদিয়ে। এটা ডাঙৰ কথাটো হ'ল, কেইদিনমানৰ পিছত আমি বাক্সাৰ এটা অঞ্চলত মুছলপুৰ এৰিয়াত 5000টা ফেমিলিক মাটি ভূমি বিতৰণ কৰিবলৈ গৈ আছোঁ। তাত 15% BPF ঘৰ আছে, ফেমিলি আছে। এই 15% BPFৰ ৰাইজে আমি প্ৰমোদ বৰাৰ হাতৰ পৰা, ফেৰেংগাৰ পৰা মাটি বিতৰণ কৰিলেও নল'ম বুলি তেওঁলোকে প্ৰতিজ্ঞা কৰিছে বোলে। দুৰ্ভাগ্যজনক কথা। যিয়ে নহওক, আমাৰ হাতত আলহী আহি আছে, মই সময় নলওঁ, মই সকলোকে ৱেলকাম কৰিছোঁ। সকলো পলিটিকেল স্বাৰ্থটো পাহৰি পেলাই এজনে আনজনৰ হাত ধৰি শান্তিৰ স্বাৰ্থত, উন্নতিৰ স্বাৰ্থত, ঐক্যতাৰ স্বাৰ্থত আমি কাম কৰিব লাগে বুলি সকলোকে অনুৰোধ কৰি আকৌ এবাৰ নমস্কাৰ জনাই মোৰ বক্তব্য সামৰণি দিছোঁ।